চাওক আপোনালোকে এটা কথা মন কৰিছে নাই কোৱা নাজানো, কিন্তু মোৰ ক্ষেত্ৰত প্ৰায় এনে হয়। কাৰণ চাওক, অনলাইনৰ পৰা আপুনি যদি কিবা এটা দামী বস্তু অৰ্ডাৰ দিয়ে, তেনেহ'লে আপোনাৰ বস্তুটো আহি পাবৰ বাবে 5-6 দিন, মানে কেতিয়াবা 2 দিনৰ ভিতৰতে পায়হি। কিন্তু আপুনি যদি অনলাইনৰ পৰা সস্তীয়া এটা অৰ্ডাৰ দিয়ে 100-200 টকামানৰ ভিতৰত, তেনেহ'লে আপোনাৰ বস্তুটো আহি পাবৰ বাবে 10 দিন 15 দিন, কেতিয়াবাতো তাতকৈ বেছি দিন লয়। মানে কিয় তো চাওক, মই এই ট্ৰাইপডডাল অৰ্ডাৰ দিছিলোঁ প্ৰায় 27-28 তাৰিখে, চ' আজি 12 তাৰিখে পাইছোঁ। মানে কিয় দামী বস্তুটো সোনকালে পায়হি, সস্তীয়াটো দেৰিকৈ পায়হি। চ' দামী হওক সস্তীয়া হওক, বস্তুটো অলপ সোনকালে দিবলৈ চেষ্টা কৰক আৰু। চ' ৱেইট কৰি থাকোঁ ন, চ' সোনকালে পালে ভাল লাগে আৰু, নে কি কয়? বাৰু কোনো কথা নাই, দেৰিকৈ হ'লেও যে বস্তুটো আহি পালে সেয়াই বহুত। চ' সেইবোৰ বাদ দিয়ক, এতিয়া মেইন কথালৈ আহোঁ। আৰু মেইন কথাটো কোৱাৰ আগত টুপিটো পিন্ধি লওঁ, মানে ঠাণ্ডাটো অলপ বেছি পৰিছেতো, সেইকাৰণে টুপি পিন্ধি থকা দৰকাৰ আৰু। চ' এতিয়া মেইন কথাটো হ'ল, আপুনি যদি এটা নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিছে, বা আপুনি ইউটিউব চেনেল নহ'লেও আপুনি যদি টিকটক চিকটক এনেকুৱাত কিবাকিবি ভিডিঅ' বনায়, আৰু ভিডিঅ' বনাবৰ বাবে আপোনাৰ এডাল মোবাইল ষ্টেণ্ড নাই, মানে এডাল ট্ৰাইপড নাই, আৰু আপুনি প্ৰথমতে 1000-2000 টকা খৰচ কৰি এডাল ট্ৰাইপড কিনিব বিচৰা নাই, আৰু সেইকাৰণে হয়তো আপুনি টেবুল, চকী, কিতাপ, বহি এনেকুৱা কিবাকিবি ওপৰত মোবাইলটো থৈ ভিডিঅ' বনাব লগা হৈছে। যেনেকৈ এতিয়া মই বনাই আছোঁ এখন টেবুলৰ ওপৰত থৈ। চ' আপুনিও যদি এতিয়া সেনেকৈ ভিডিঅ' বনাব লগা হৈছে, তেনেহ'লে চিন্তা নকৰিব, কাৰণ আজি আপোনালোকক সস্তাত এটা একদম এনেকুৱা জাকাত বস্তু লৈ আহিছোঁ। মানে সস্তাত এডাল ট্ৰাইপড অনলাইনৰ পৰা কিনি আনিছোঁ, মাত্ৰ 200 টকা লৈছে। 200 টকাত এডাল ট্ৰাইপড কিনি আনিছোঁ। চ' এইডালে আজি আপোনালোকক পূৰা একদম ধুনীয়াকৈ খুলি খালি ভাঙি ছিঙি নহয় আৰু, মানে ধুনীয়াকৈ খুলি খালি দেখাম ভিতৰত কি পাব আৰু বস্তুটো কেনেকুৱা হ'ব। চ' 200 টকাত আপোনালোকে অনাটো ভাল নে বেয়া হ'ব, চ' সকলোখিনি বুজাই দেখাই দিবলৈ চেষ্টা কৰিম। ত' মই দিবে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে মোৰ টাইপত নাছিলে, মানে এইডাল টাইপত আনিছোঁহে, মানে মাইকো নাই মোৰ, লাহেকৈ মাইকটো আনিম আৰু। সেইকাৰণে হয়তো আপোনালোকে মাতটো নাকেৰে কোৱাগতে শুনে। ত' দুদিনমান ৰখক আৰু, মাইক এটা আনিম আৰু। ত' ইমান পইচা নাইতো, সেইকাৰণে 200 টকীয়া টাইপত আনিছোঁ। আৰু যি কি নহওক, বলক এডাল চাওক। তো এতিয়া চাম ইয়াৰ ভিতৰত আছেনো কি। তো মই বাৰু খুলিলোঁ প্ৰথমে, তথাপিও আপোনালোকক দেখাবৰ কাৰণে খুলি দেখাইছোঁ আৰু আকৌ। তো বেগ আৰু একো নাই, একো। তো ইয়াৰ ভিতৰৰ পৰা ওলাব আপোনাৰ মেইন মালটো, মানে মেইন টাইপতডাল। আৰু এটা বস্তু আছে, সেইটো হৈছে আপোনাৰ মোবাইল হোল্ডাৰ। ত' মোবাইলটো এনেকৈ খাপ খুৱাই ৰখাই আপুনি টাইপতডালৰ ওপৰত ৰখাব পাৰিব। চ' 200 টকাত দিছে আৰু আপোনাক, এইডালৰ লগত এডালো দিছে 200 টকাত। ত' বহুত পাইছে বুলি ধৰক। চ' এইডাল চাম পিটিকি মুচৰি ভাল নে বেয়া নে। চ' চাওক, 200 টকাত আপোনাৰ প্লাষ্টিক বডি দিয়া নাই, এইটো মাথো ন, এইটো এলুমিনিয়াম বডি হয়। চ' ধুনীয়া বস্তু পাইছে। 200 টকাত আপুনি এলুমিনিয়াম বডি পাইছে টিকটক। চ' এইডাল এতিয়া দীঘল কৰি চাম। চ' মানে চাওক, দামী ট্ৰাইপডডাল যেনেকৈ এনেকৈ টানি দিয়ে মাত্ৰ খোলকৈ আহে, এইডাল অকণমান জোৰ দিব লাগে, কাৰণ 200 টকীয়া বস্তুটো অলপ কিবা এটা হ'লেও হেৰি থাকিব আৰু দিয়কচোন। চ' দীঘল কৰি চাওঁ কিমান দীঘল হয়। চ' চাই লওক, মই বাৰু বেক কেমেৰা কৰি দেখাম। প্ৰথমতে ফ্ৰণ্টৰ পৰা দেখাই লৈছোঁ। চ' আপোনাৰ এইটো ইয়াত দিছে, আপোনাৰ এইটো এটা ঢিলা কৰি আপোনাৰ এইটো ওপৰ তল কৰিবৰ কাৰণে, এইটো ছাইডলৈ কৰিবৰ কাৰণে। ত' চাওক, ইয়াত আপোনাৰ ৱাটাৰ লেভেল এটাও দিছে। ত' এইটো সমান হৈছে নে নাই হোৱা এইটো চাবৰ বাবে আপোনাক ৱাটাৰ লেভেল এটাও দিছে। আৰু এইটো ওপৰত আপুনি এইটো মোবাইল হোল্ডাৰটো লগাব পাৰিব। চ' এনেকৈ লগাব পাৰিব। বাৰু বাদ দিয়ক, পিছত লগাম। চ' ভালে পাইছোঁ। চ' আপোনাক বেক কেমেৰা কৰি দেখাইছোঁ যে কিমান ওখ হ'ব কি হ'ব। চ' ষ্টেণ্ডডাল এতিয়া মই পূৰা ফিটিং কৰি খাৰা কৰি মোবাইল চোবাইল লগাই আপোনালোকক দেখাইছোঁ। বৰ এটা বেছি ওখ নহয়, কাৰণ এইটো আপোনাৰ কঁকাল পাইছে কি যেনে তেনে। সেইটো আপুনি এডজাষ্ট কৰি ল'ব লাগিব, ওপৰতল কৰি ক'ৰবাত যোগাৰ যদি কৰি লৈ কিবা এটা দি দিব। চ' এইডাল লৰাই চালে আপোনাৰ লৰালে চ' মোবাইল নপৰে। চ' ভালকৈ ৰ'ব, কিন্তু কেমেৰা চেমেৰা DSLR আপুনি লগাব নোৱাৰিব, কাৰণ DSLRটো লগালে হয়তো আপোনাৰ অলপমান বেছি ভাৰী হৈ গ'লে অকণমান বেকা বেকি হৈ যাব পাৰে। কাৰণ মই এই একেবাৰে লাষ্টৰ যিকেইটা ঠেং, সেই ঠেংকেইটা বৰ এটা মজবুত দেখা নাই। তথাপিও বাকী সকলোখিনি ঠিকেই দেখিছোঁ। চ' আপুনি এডাল ধুনীয়াকৈ এডাল ঘূৰোৱা পকা কৰিব পাৰে। চ' আপোনাৰ এইফালে এইটো এটা, চ' এইটো ৱাট দিছে, আপোনাৰ সমান হৈছে নে নাই হোৱা চাবলৈ। চ' এইটো আপুনি মিলাই মেলি চাব পাৰে। চ' এইটো আপুনি এনেকৈ সমান হৈছে নে নাই হোৱা মিলাব পাৰে। চ' এনেকৈ মোবাইল ৰখাই আপুনি বেকা বেকি কৰিব পাৰে। তো চাওক, ইমানো মজবুত নহয় যে আপোনাৰ এইফালে বেকা বেকি কৰিলে আপোনাৰ এইটো যদি বেকা বেকি কৰে গোটেই ষ্টেণ্ডডাল হিলি যায়। চ' হ'ব আৰু, কিন্তু তথাপিও আপোনাৰ
কামত আহিব কাৰণ এনেকৈ ৰখাই থ'ব পাৰিব আপুনি ধুনীয়াকৈ টেবুল চকী এনেকৈ এইবোৰ টেবুল চকীৰ ওপৰত যোগাৰ কৰি থোৱাতকৈ আপোনাৰ এনেকৈ ষ্টেণ্ড এপাত 200 টকাত আনি এপাত ইউজ কৰি চাওক চ' ইমানো বেয়া নাপাব চ' এইডালে সেই টাইপৰ ডাল যিডাল আপোনালোক ধুনীয়াকৈ খুলি মেলি পিটিকি মুচৰি দেখাবলৈ চেষ্টা কৰিলোঁ যে কেনেকুৱা হ'ব ভাল হ'বনে বেয়া হ'ব চ' চাওক যদি আপোনাৰ DSLR আছে যদি আপোনাৰ DSLR আছে যদি আপুনি DSLR ইউজ কৰে তেনেহ'লে এইডাল নিকিনিব কাৰণ এইডাল আপোনাৰ DSLR কাৰণে ইমান ভাল নহ'ব কাৰণ ইমান মজবুত নহয় লৰি থাকে চ' মোবাইলৰ কাৰণে যদি কিনিব বিচাৰে কাৰণ যদি আপুনি প্ৰথম আৰম্ভ কৰিছে যদি মোবাইলৰ কাৰণে আপুনি কিনিব বিচাৰিছে তেনেহ'লে এইডাল বেষ্ট আপুনি 200 টকাত আনিব পাৰে কিন্তু মোবাইলৰ লগত আপোনাৰ যিটো সৰু কেমেৰা থাকে মিৰৰলেছ কেমেৰা সেইটো ইউজ কৰিব পাৰে কোনো প্ৰব্লেম নাই কিন্তু DSLR কাৰণে আপুনি এডাল নিকিনিব ইমান খাচ নহয় চ' মোবাইলৰ কাৰণে যদি কিনিব বিচাৰে কিনক ডেছক্ৰিপশ্যনৰ লিংকটো আছে চাই লওক চ' এইডালেই চ' ঠিক ঠাক আৰু চ' আনিব পাৰে চ' এতিয়া চাহ দি থৈছে চাহ খাওঁ চ' চাওক বিহু আহিছেতো পিঠা তিল পিঠা পকা মিঠৈ চ' বিহু আহিছেতো লাহে লাহে বনাই আছে আৰু চ' ইয়াৰ লগতে আপোনালোক সকলোকে আগন্তুক ভোগালী বিহু আন্তৰিক শুভেচ্ছা থাকিল চ' ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' এতিয়া মই পিঠা খাই আপোনালোকক বাই ধন্যবাদ